তামুলপুৰৰ বটিয়ামাৰীৰ এজন যুৱক GMCHৰ পৰা চিকিৎসাধীন অৱস্থাত নিৰুদ্দেশ। অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য। বুধবাৰে আবেলি প্ৰায় 4:30 বজাত তামুলপুৰৰ সাংবাদিক বটিয়ামাৰীত উপস্থিত হৈ ঘটনা সম্পৰ্কত বাতৰি সংগ্ৰহ কৰে। তামুলপুৰ জিলাৰ অন্তৰ্গত জিলা সদৰৰ বটিয়ামাৰী গাঁৱৰ দীনেশ বড়ো নামৰ 31 বছৰীয়া এগৰাকী যুৱক গুৱাহাটী মেডিকেল কলেজ হস্পিটেলৰ পৰা চিকিৎসাধীন অৱস্থাত হঠাৎ নিৰুদ্দেশ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। বিগত 4 জানুৱাৰীত GMCHত মেডিচিন বিভাগত ভৰ্তি কৰোৱা দীনেশ বড়ো নামৰ যুৱকজন 7 জানুৱাৰীৰ দিনা চিকিৎসালয়ৰ পৰা নিৰুদ্দেশ হয়। GMCHৰ 7260/24 নম্বৰত ৰেজিষ্ট্ৰেশ্যন কৰি দীনেশক 165 নম্বৰ বেডত ভৰ্তি কৰোৱা হৈছিল। পৰিয়ালৰ লোকে জানিব দিয়া অনুসৰি নিৰুদ্দেশ সম্পৰ্কত GMCH কৰ্তৃপক্ষৰ লগতে নিকটৱৰ্তী আৰক্ষী চকীত জনোৱা হৈছিল যদিও কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে। উল্লেখ্য যে আজি পৰ্যন্ত নিৰুদ্দিষ্ট ব্যক্তিজনৰ কোনো খা খবৰ নোপোৱাত শোকত ভাঙি পৰে পৰিয়ালৰ লগতে আত্মীয় স্বজন। উপায়হীন পৰিয়ালৰ লোকে বড়ো জনগোষ্ঠীৰ আৰাধ্য দেৱতা বাথৌৰ ওচৰতো চাকি বন্তি জ্বলাই প্ৰাৰ্থনা জনোৱাৰ লগতে দীনেশ বড়োৰ কিবা সুসূত্ৰ পালে নিকটৱৰ্তী আৰক্ষী থানাত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে সকলো ৰাইজকে অনুৰোধ জনাইছে। মোৰ হাজবেণ্ড আছিল যেনিবা সি কি হৈছিল এতিয়া যেনিবা ময়ো নাছিল আৰু না যেনিবা ভাইটি আছিল, মা আছিল, ঘৰৰ মানুহ বৌ আছিল, দাদা আছিল। ইয়াতে হঠাৎকে বোলে জীপ কাটা গেছি পৰি পেলাই। এতিয়া ভাইটিহঁতে মাইহঁতে হস্পিটেললৈ গৈছিল GMCত। এতিয়া তাতে এডমিট কৰাৰ পিছতে সি মানুহটো নোহোৱা হৈ গৈছে। এতিয়া মোক মানুহটো লাগে আৰু না ময়ো গেছিলোঁ যেনিবা মাতাৰ কাৰণে ভাইটিয়ে মোক মাতিছিল বৌ আহ বুলি। তাৰপিছত মই গেছিলোঁ মই যাই পেলাই দেখা পোৱা নাই মোৰ হাজবেণ্ডক। এতিয়া মোক লাগে আৰু না হাজবেণ্ডক লাগে। এতিয়া খাব পোৱা নাই, ল'ব পোৱা নাই, ক'ত আছে। সেইকাৰণে মই ৰাইজসকলক জনাওঁ মোৰ গিৰাকটো যেনিবা মোৰ হাজবেণ্ডটো দেখা পালি আমাক ইয়াতে দেখা পালি মানে ফোন কৰি পেলাই আমাক জনাবি, এইটোৱে মই বিচাৰোঁ। আমি পেচেণ্টজনক লৈ গৈছিলোঁ 4 তাৰিখে গুৱাহাটী GMCত লৈ গৈছিলোঁ। তো তাতে 4 তাৰিখে ভৰ্তি হোৱাৰ পিছত 7 তাৰিখে ব্লাড ৰিপৰ্ট আনিব যাওঁতে মানুহটো নোহোৱা হৈ গৈছে। এতিয়া বিচাৰিছোঁ বহুত পোৱা নাই। মানুহজনৰ জিভাটো কাটা গৈছিল, তাকে চিলাবৰ কাৰণে লৈ যোৱা গৈছে। মেডিচিন বিভাগত আছিল 3rd ফ্ল'ৰ তাতে এডমিট কৰা গৈছিল। 3rd ফ্ল'ৰ বেড নম্বৰ 165 আছিল। মানুহজন কেনেকৈ ঘূৰা এতিয়া আমিও ভালকৈ গমেই নাপালোঁ। এতিয়া ধৰিবৰ চেষ্টা কৰিছিলোঁ ফাৰ্ষ্টতে, তাৰপিছত টাইমত আৰু আমি ধৰি কিনে ভালকৈ লৈ গৈছিলোঁ। এতিয়া আমি মেডিচিন ব্লাড ৰিপৰ্ট আনিব যাওঁতে এতিয়া কেনেকৈ নোহোৱা হৈ গ'ল এতিয়া আমি নিজে গমেই নাপাওঁ ভালকৈ। এই বিষয়ে GMCH কৰ্তৃপক্ষক জনোৱা হৈছিল নে? জনা হ'লেও কি কৰিবি, ইহঁতে ভালকৈ বিচৰাৰ দায়িত্বই লোৱা নাই। আমি নিজেই ইমান বিচাৰিলোঁ, এদিন 2 দিন। এতিয়া কি কৰিবি। ভঙাগড় আৰক্ষী চকীত জনোৱা হৈছিল নেকি? জনাই গৈছিল, ডাক্তৰো জনাই গৈছিল। এতিয়া থানাতো জনাই আহিলোঁ। কি কয় তেওঁলোকে কৈছে আমি যিখিনি পাৰোঁ আমাৰ মতে কৰিম। এতিয়া ভালকৈ এনে দায়িত্ব লৈ নল'লে আমিতো এইটো নাজানো। আজি কিমান দিন হ'ল? আজি 9 তাৰিখে হৈ গ'ল। এতিয়া বৰ্তমান 7 তাৰিখে মানুহটো নোহোৱা হৈ গৈছে। কি হৈ গ'ল এতিয়া মানুহটো 7 তাৰিখে ঘূৰা গৈছে। এতিয়া মানুহটো বা কি হৈছে ভালকৈ গমেই পোৱা নাই। এতিয়া নিউজৰ জৰিয়তে যেতিয়া যদি বিচাৰি দিয়ে এতিয়া বহুত ভাল লাগি যাব। এতিয়া মানুহকেইটাতো বহুত চিন্তা কৰি আছে যে কেনেকৈ পাম, কেনে চাহাৰা বিচাৰি পাম, এতিয়া এইটোৱে বিচাৰি আছে।